नंबर प्लेटफॉर्म आइसे कृपया ध्यान दें गाड़ी संख्या 1317 Yes guys, new Bongaigaon. এতিয়া বাজিছে ৰাতি 2টা আৰু মই বঢ়িয়াকে পানী বটল এটা ল'লোঁ। দিছ ইজ নিউ বঙাইগাঁও পাইছোঁ। বোমলাঙৰ ষ্টেচন ধুনীয়া। তো পানীটো লওঁ আৰু শুইছিলোঁ। এতিয়া অলপমান ৰখছা আমাৰ ট্ৰেইনখন। পানীটো লৈ কিনে এতিয়া ভিতৰত যাওঁ। যাই পিনে আকৌ শুই দিওঁ। একদম মৰ্ণিং আপোনালোকক NJPত লগ পাইছোঁ। গাইজ চাই আছোঁ এতিয়া ট্ৰেইনত। এতিয়া বৰ্তমান ট্ৰেইনত আছোঁ আৰু ষ্টেচনত আৰু বেছিকৈ ভিডিঅ' বনাই থকা নহ'ল। এতিয়া ট্ৰেইনত আৰু এতিয়া ৰাতি হ'ল তাতে আৰু বঢ়িয়াকৈ এইফালে আমি বেডশ্বীট ধুনীয়াকৈ লগাই দিছোঁ আৰু ডাইৰেক্ট চাই আপোনালোকক লগ পাইছোঁ NJP। কালি মৰ্ণিং NJP পাম আমি। একদম মৰ্ণিং NJP যে লগ পাইছোঁ। সকলোৱে ভিডিঅ'টো একেলগে চাই থাকক। পুৱাৰ উদয় হোৱা সূৰ্যটো আপোনালোকে দেখিছে নেকি? চাওক, মই আজি দেখাই দিছোঁ। ইমান ধুনীয়া লাগে। চন্দ্ৰটো যেনেই লাগে লাহে লাহে ইয়াৰ পৰা উজ্জ্বল হৈ আহি গোটেই পৃথিৱীখন পোহৰ হৈ যাব। চাই লওক এবাৰ কি ধুনীয়া লগা হৈছে। ট্ৰেইনতে হৈ গ'ল মৰ্ণিং, গুড মৰ্ণিং হৈ গ'ল। তো আকৌ এবাৰ মোৰ চেনেলৰ ফালৰ পৰা গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া অলপ এনাৰ্জিটো ডাউন হৈছে, জাষ্ট উঠিলোঁ মাত্ৰ। তো অলপ ফ্ৰেছ হ'লোঁ আৰু পামেই আৰু বেছি দূৰ নাই। হয়তো সোনকালে যাই আছোঁ তালৈকে আৰু যাই কিনে এতিয়া আমি পালোঁ জলপাইগুৰি ৰোড। তো ইয়াৰ পিছত নিউ জলপাইগুৰি। তো লাষ্ট এইটোৱে ইয়াতে ক্ৰচিং আছে চাগে, সেইকাৰণে ৰখি আছে ট্ৰেইনখন। আৰু গাইজ ইয়াতে আৰু বেলেগ কষ্ট হৈছে কিন্তু অহা নাই ভগৱান কম আৰু তথাপিও পাইছোঁ যাতে ফুৰিব অলপতো হ'বই। সেইবিলাক বাদ দিলোঁ, ডাইৰেক্ট এতিয়া NJP যাব লাগে আৰু তাতে লগ পাইছোঁ আপোনালোকক। ঠিক আছে। ট্ৰেইনৰ বাহিৰত দেখিলোঁ এইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ ওখ থাৰ্ড হায়েষ্ট মাউণ্টেইন কাঞ্চনজংঘা, যাৰ ওচৰত আমি যাই আছোঁ। একদম ওচৰতে যাম। তাৰ ওচৰত লাচুং বুলি কয়। লাচুঙৰ পৰা বহুত ডাঙৰকৈ দেখা পায় কাঞ্চনজংঘাটো। তাৰ ওচৰলৈকে যাই আছোঁ। ট্ৰেইনৰ পৰাও দেখা পালে আপোনালোকক দেখাই দিলোঁ এবাৰ। তো গাইজ আমি পাই গ'লোঁ NJP আৰু NJPত এইফালে দেখা পাইছে চাৰিওফালে গাড়ী এইবিলাক গাড়ীবিলাক লৈ যায় আপোনালোকক। তো আমি যাম গাইজ, এতিয়া মই ক'ব ওলাইছোঁ আমি যাম গেংটক। তো গেংটক যাম। ইয়াৰ পৰা ট্ৰেইনত আহিলোঁ NJPলৈকে। NJPৰ পৰা এতিয়া ডাইৰেক্ট গেংটক যাম। কিবা গাড়ী চাড়ী ঠিক কৰিছে লগৰকেইটাই। NJP ষ্টেচনটো এয়া চাব পাৰে। এইফালে গাড়ী চাড়ীবিলাক ৰখাই আছে। আপুনি ইয়াৰ পৰা যাব পাৰে আপোনালোকে আৰু সেইফালে ষ্টেচনটো তাৰ পৰা নামি এই তলতে গাড়ী পাই যাব আপোনালোকে। আৰু গাইজ এইখন ছিকিম ট্ৰেভেলছ বুলি আছে। ইয়াতে মানে ভিতৰত আপোনাৰ ফ্ৰেছেছ হ'ব পৰাকৈ দিছে। তো তাতে যাওঁ ভিতৰত অলপ ফ্ৰেছেছ হৈ লওক। বহুত ৰ'দ দিছে পুৱাই কিন্তু গাইজ ইয়াৰ পৰা এই হিমালয় পৰ্বতখন ধুনীয়াকৈ দেখা পায়। তো দেখাই আছোঁ ভাল ভাল ভিডিঅ' এইবোৰ সকলোৱে চাই থাকিব শেষলৈকে ভিডিঅ'টো। শিলিগুড়ি এনেকৈ গাড়ীত উঠি ল'লোঁ। চুমু এখন ঠিক কৰিলোঁ। আমি গাড়ীত উঠি লৈ যাই আছোঁ। পাহাৰ চাহাৰৰ কাষেৰে নদী আছে। ধুনীয়া ধুনীয়া প্লেচ আৰু মানে গাইজ ঘৰবিলাক ইমান ধুনীয়া লাগে। ইয়াৰ ঘৰবিলাক মানে ডিজাইনবিলাক বেলেগ বেলেগ ধৰণৰ দেখা পাব আপোনালোকে। আগত গাড়ীতে যাওঁতে দেখা পাব আৰু মই তাতে ভালকৈ দেখাই দিম আপোনালোকক। এতিয়া যাব লাগে সোনকালে গেংটকলৈকে। তাৰ পৰা আৰু আমাৰ প্লেনিং আছে গোটেইখিনি আপোনালোকক দেখাম। এতিয়া কি পালোঁ নাজানো, কিন্তু যাই আছোঁ আমি, আগবাঢ়ি আছোঁ গেংটকলৈকে। গাইজ এইখন আমাৰ গাড়ী আৰু এইবিলাক হৈছে ৰাস্তা, ছিকিমৰ ৰাস্তা। তো আৰু গাইজ ভিডিঅ' ইমান এটা ভালকৈ কৰিব পৰা নাই গাড়ীত, মানে একদম অৱস্থা নাই। মানে এই ট্ৰেইনত আহি পিনে আকৌ গাড়ীত আহিব লগা হৈছে। ভাল লাগে মানে গাছে কেম্বা লাগি আছে। তো একদম ভালকৈ যাই লওঁ তাতে বঢ়িয়াকৈ আপোনালোকক গেংটক দেখাই আছোঁ কেনেকুৱা। আৰু গেংটকৰ পৰা আমি যিটো ঠাইত বৰফ পৰে সেই বৰফ পৰা ঠাইলৈকে যাওঁ। কৈয়ে দিলোঁ বৰফ পৰা ঠাইটোলৈকে যাম। আৰু এইটো এটা নজাৰা এটা চাই লওক একবাৰ। ৱাও গাইজ ৱাও। তো এনেকুৱা পিছফালে তো সকলোৱে শেষলৈকে এনেকুৱা ভাল ভাল দেখাই থাকিম মই, চাই থাকিব আপোনালোকে। আমি এয়া দাৰ্জিলিং
গেংটকৰ এইবিলাক গাড়ী থোৱা জেগাবোৰ আৰু ইয়াতে আহি ৰখিছোঁ আমাৰ মানুহবিলাক তলত আছে ইয়াৰ পৰা আকৌ হোটেললৈকে সৰু গাড়ী লৈ যাব লাগিব ডাঙৰ গাড়ী বোলে নাযায় এনেকুৱা সৰু সৰু গাড়ী লৈ যাব লাগিব আৰু জীৱনটো গাড়ীয়ে হৈছে আজি আৰু কালিৰ পৰা গাড়ীতে উঠি তো গাড়ী চাড়ী লওঁ লৈ কিনে হোটেলত লাগি যাইছোঁ দেখাই আছোঁ কি কৈ আছেনো কোৱাচোন কি কৈ আছে ऐसे ही बोला प्यार से दादा को बोला है प्यार से थोड़ा सा ऐसी दे दो हमको কিন্তু নেদে আমাক ठंडा पानी बनाइए ना एक बार ठंडा पानी तब पता चलेगा बाप रे बाप। ठंडा पानी क्या नहाने के लिए स्नान তো ইয়াৰ পৰা ধুনীয়াকৈ সৰু গাড়ী লৈছোঁ আৰু ওলাই গৈছোঁ গেংটক তো হোটেললৈকে যাওঁ হোটেললৈকে যাই হোটেলখন আমাৰ মানে আগতে বুক কৰা আছে তো হোটেলটো যাই কিনে তাতে হোটেল কেনেকুৱা কি দেখাই আছে কৰি আগে হোটেল তো এইটো মোৰ এটা নতুন ফ্ৰেণ্ড আৰু এইজন এজন আছে আৰু সেইফালে ছোৱালী কেইজনীমান আছে তো কোনখন বা হোটেল আমাৰ এইখন নেকি এইখন হোটেল তো হোটেলৰ ভিতৰত সোমাওঁ মই দেখাই আছোঁ হোটেল ৰুম পালোঁ আহি অৱস্থা নাই গা চা বহুত বেয়া হৈ আছে অৱস্থা আৰু হোটেল ৰুমটো একবাৰ কেনেকুৱা দেখাই আছোঁ কমতে পাইছোঁ ইয়াতে বেছি নহয় 1,000-1,500ৰ ভিতৰত আহি যায় ইয়াতে ৰুমবিলাক আৰু গাইছ উইণ্ড' ভিউ আছে কেনে তো এনেকুৱাই আৰু ৰুমটো বঢ়িয়াকৈ এটা বস্তু চস্তুবিলাক থৈ দিলোঁ আৰু দেখাই আছোঁ আৰু অলপ ফ্ৰেছেছ হয় এতিয়া ফ্ৰেছেছ হৈ কিনে ইয়াৰ পৰা ওলাই মাৰ্কেটৰ ফালে যাম তো মাৰ্কেটখন কেনেকুৱা গেংটকৰ দেখাম আৰু কালি মৰ্ণিঙে আমি লাচুং ওলাই যাম য'ত বৰফ পৰে কিবা হয় সেইবিলাক দেখাম ধুনীয়াকৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকক মই দেখাই আছোঁ